হেল্ল' এভৰিৱান, ইডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক অসম নিযুক্তি পৰীক্ষা যেনে ADRE, আছাম পুলিচ, টেট, DME এইবিলাকত আহিবলগীয়া প্ৰাচীন ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কামৰূপ। প্ৰাচীন কালত অসমক কামৰূপ নামেৰে জনা গৈছিল। নেক্সট প্ৰশ্ন, কামৰূপ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, পুষ্য বৰ্মন। নেক্সট প্ৰশ্ন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কোনজন চীনা পৰিব্ৰাজকে অসম ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, হিউৱেন চাং। নেক্সট কুৱেশ্যন, হিউৱেন চাং কোন ৰজাৰ সময়ত কামৰূপলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কামৰূপৰ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন এ, ভগদত্ত। নেক্সট কুৱেশ্যন, মহাভাৰতত উল্লেখ থকা কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ভগদত্ত। নেক্সট কুৱেশ্যন, কামৰূপৰ প্ৰথম ৰাজবংশ কোনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, বৰ্মন বংশ। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ অন্তিম ৰজা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ, ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মন কোনজন ভাৰতীয় সম্ৰাটৰ সমসাময়িক আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, নীলাচল পাহাৰ। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষপুৰৰ সৈতে কোনজন অসুৰৰ নাম জড়িত? শুদ্ধ উত্তৰ অপশ্যন বি, নৰকাসুৰ। নেক্সট কুৱেশ্যন, কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ, ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, ৰত্নপালে ৰাজধানী কলৈ স্থানান্তৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, দুৰ্জয়। নেক্সট কুৱেশ্যন, কামৰূপৰ অন্তিম ৰাজবংশ কোনটো আছিল? শুদ্ধ উত্তৰ অপশ্যন বি, পাল বংশ। নেক্সট কুৱেশ্যন, মিলেচ্ছ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, শালস্তম্ভ। নেক্সট কুৱেশ্যন, কোনজন গুপ্ত সম্ৰাটে কামৰূপৰ বিষয়ে উল্লেখ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি, সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, কামৰূপৰ ইতিহাস জানিবলৈ গুৰুত্বপূৰ্ণ শিলালিপি কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ডুবি শিলালিপি। নেক্সট কুৱেশ্যন, অসমৰ প্ৰাচীন ইতিহাসত প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, পূবৰ জ্যোতিষবিদ্যাৰ নগৰ। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।